মৰমৰ মইনাহঁত, ভালে আছানে তোমালোক? দেওবৰীয়া সাধুৰ অনুষ্ঠানলৈ আমি সেউজ অনুভূতিয়ে তোমালোক সকলোকে পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। দেওবৰীয়া সাধুৰ অনুষ্ঠানকেইটাত আমি কেৱল বুঢ়ীয়াৰ সাধুহে কৈ আছিলোঁ। আজি ভাবিলোঁ অলপমান বেলেগ ধৰণৰ এটা সাধুলৈ তোমালোকৰ ওচৰলৈ আহোঁ। কি সাধু বাৰু লৈ আহিছোঁ? আজি তোমালোকৰ ওচৰলৈ আমি লৈ আহিছোঁ বীৰবলৰ সাধু। সাধুটোৰ নাম কি জানানে? সাধুটোৰ নাম হ'ল ষাঁড় গৰুৰ গাখীৰ। আচ্ছা, যদি তোমালোকে আমাৰ এই সাধুবিলাক ভাল পাইছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে বেল আইকনটো টিপি থ'বা, যাতে আমি যেতিয়াই সাধুটো কওঁ তাৰ ঠিক আধা ঘণ্টা আগত তোমালোকৰ মোবাইললৈ ৰিমাইণ্ডাৰ মেছেজটো যায়। বাদশ্বাহ আকবৰে বীৰবলৰ বুদ্ধি দেখি তবধ মানিছিল। বীৰবলে যিকোনো সমস্যাৰ সমাধান কৰিব পাৰে আৰু মুহূৰ্ততে শুদ্ধ সিদ্ধান্ত ল'ব পাৰে। এদিন বাদশ্বাহে ভাবিলে যে তেওঁ বীৰবলক এনে এটা বস্তু খুজিব যিটো পোৱা সম্ভৱেই নহয়। তেতিয়া বীৰবলে কেনেকৈ সমস্যা সমাধান কৰে তাকে পৰীক্ষা কৰা হ'ব। ইয়াকে ভাবি বীৰবলক মাতি পঠিয়ালে বাদশ্বাহে। বীৰবল অহাত বাদশ্বাহে ক'লে, ডাঙৰীয়া, এজন বেজে মোক দৰৱ এটা খাবলৈ দিছে, ষাঁড় গৰুৰ গাখীৰেৰে। আপোনাৰ বাহিৰে আন কোনেও এই বস্তুটো মোক আনি দিব নোৱাৰে। আপুনি যেনে তেনে ষাঁড় গৰুৰ গাখীৰ আনি দিয়ক, যাতে মই দৰৱটো খাব পাৰোঁ। বাদশ্বাহৰ কথাত বীৰবল কিছু চিন্তিত হ'ল। কিছু সময় মনে মনে থাকি তেওঁ ক'লে, জাহাপনা, ইয়াৰ বাবে ৩-৪ দিনৰ প্ৰয়োজন হ'ব। বাদশ্বাহে ক'লে, ৩-৪ দিন নহয়, আপোনাক 10 দিনৰ সময় দিলোঁ, কিন্তু ষাঁড় গৰুৰ গাখীৰ লাগিবই। বীৰবলে ঘৰলৈ গৈ ভাবিবলৈ ধৰিলে যে বাদশ্বাহে তেওঁৰ বুদ্ধিৰ পৰীক্ষাহে লৈছে। কেনেদৰে এই সমস্যাৰ সমাধান কৰিব পাৰি তেওঁ তাৰ উপায় চিন্তিবলৈ ধৰিলে। শেষত তেওঁৰ উপায় ওলাল। বীৰবলৰ এজনী ধুনীয়া গাভৰু জীয়েক আছিল। তেওঁৰ নাম সুশীলা। বীৰবলে জীয়েক সুশীলাক মাতি আনি ক'লে, আইজনী, তুমি কালিলৈ মাজৰাতি কাপোৰ কিছুমান লৈ বাদশ্বাহৰ মহলাৰ ওচৰৰ পানী ঘাটলৈ যাবা আৰু ডাঙৰ ডাঙৰ শব্দ কৰি শিলত কাপোৰ ধুবা। কাপোৰ ধোৱা শব্দ যাতে বাদশ্বাহৰ কাণত পৰে তেনেকৈ শব্দ কৰি কাপোৰ ধুবা। যদি তোমাক কোনোবাই আহি কিবা কয় তুমি মুখেৰে নেমাতিবা আৰু বেছিকৈ শব্দ কৰি কাপোৰ ধুবা। তেতিয়া তোমাক পৰিয়াই ধৰি নি বাদশ্বাহৰ ওচৰ পোৱাব। বাদশ্বাহে কথা সুধিলে মই শিকাই দিয়া কথাখিনি ক'বা। এই বুলি কৈ তেওঁ জীয়েকক বাদশ্বাহৰ ওচৰত কি ক'ব লাগিব শিকাই দিলে। পিছদিনা ৰাতি সুশীলাই ঘৰৰ পৰা কিছুমান ফটা চিটা কাপোৰ লৈ গৈ বাদশ্বাহৰ শোৱনি কোঠাৰ ওচৰৰ পানীঘাটত হাজিৰ হ'ল। মাজৰাতি তেওঁ বৰ ডাঙৰ ডাঙৰ শব্দ কৰি কাপোৰ ধুবলৈ ধৰিলে। বাদশ্বাহৰ টোপনি ভাগি গ'ল। এই মাজৰাতি কিহৰ শব্দ? তেওঁ ভাবিবলৈ ধৰিলে। শব্দ নকমা বাবে তেওঁ পৰিয়াক মাতি আনি ক'লে, ক'ৰবাত কিবা চুৰি হৈছে, সোনকালে এই চোৰক ধৰি আনিব লাগে। পৰিয়াই শব্দ যিফালৰ পৰা আহিছে তাকে মন কৰি আগবাঢ়ি গৈ পানীঘাট পালেগৈ। তাত ধুনীয়া ছোৱালী এজনীয়ে কাপোৰ ধুই থকা দেখি পৰিয়াই থৰ লাগিল। কি আচৰিত, মাজৰাতিখন দীপলিপ গাভৰু এজনীয়ে আহি কাপোৰ ধুইছে। তাৰ ভয়ো লাগিল, মানুহ হয়তো। পিছে ভয় কৰিলেতো নহ'ব, বাদশ্বাহৰ হুকুম। সাহসত ভৰ দি সি সুধিলে, ঐ ছোৱালী, ঘটনা কি? এই ৰাতিখন কাপোৰ ধুইছ যে, তাতে আকৌ বাদশ্বাহৰ শোৱনি কোঠাৰ ওচৰত। ইয়াৰ পৰিণাম নাজানো হ'বলা। সঁচাকে ক, কাম বন্ধ কৰ। কিন্তু ছোৱালীজনীয়ে যেন একো শুনাই নাই। একো উত্তৰ নিদি আৰু বেছিকৈহে শব্দ কৰি কাপোৰ ধোৱাত লাগিল। পৰিয়াৰ খং উঠিল। ইমান সাহস ছোৱালীজনীৰ, মোৰ কথাত কাণেই নিদিলে। সি ধমক দি উঠিল,
আৰু লগতে বাদশ্বাহৰ ওচৰলৈ আহিবলৈ তাইক আদেশ দিলে। ছোৱালীজনী যেন ইয়ালৈকে ৰৈ আছিল। পৰিয়াৰ আদেশ মতে তাই পৰিয়াৰ পিছে পিছে আহি বাদশ্বাহৰ ওচৰ পালেগৈ। কেঁচা টোপনি ভাগি যোৱা বাবে বাদশ্বাহৰ খং উঠি আছিল। তেওঁ যেতিয়া দেখিলে যে পৰিয়াৰ লগত ধুনীয়া গাভৰু এগৰাকীহে আহিছে, আন কোনো চোৰ নাই, তেতিয়া তেওঁ আচৰিত হ'ল। কিন্তু মনৰ ভাৱ বাহিৰত প্ৰকাশ নকৰিলে। তেওঁ ছোৱালীজনীক ধমক দি সুধিলে, ইমান ৰাতি ইয়াত কি কৰিছ? মোৰ কেঁচা টোপনি কেলৈ ভাঙিলি? ছোৱালীজনীয়ে ভয় খোৱাৰ দৰে কঁপি কঁপি ক'লে, জাহাপনা, ভুল হৈ গ'ল, ক্ষমা কৰিব। বাদশ্বাহে ক'লে, তই সঁচা কথা ক, তেতিয়া তোক মই শাস্তি নিদিওঁ। ছোৱালীজনীয়ে যেন অলপ সাহস পালে। এনে ভাৱ দেখুৱাই ক'বলৈ ধৰিলে, জাহাপনা, আজি ৰাতিপুৱাই মোৰ দেউতাই ল'ৰা এটা জন্ম দিলে। দিনটো তাতেই ব্যস্ত হৈ থাকিলোঁ, কাপোৰ ধোৱাৰ সময়ে নহ'ল। এতিয়া অলপ আজৰি পোৱাত মনত পৰিল যে কাপোৰখিনিতো লেতেৰা হৈ আছে। সেয়েহে কাপোৰ ধুবলৈ আহি এইখিনি পালোহি আৰু ইয়াতে কাপোৰখিনি ধুবলৈ আৰম্ভ কৰিছোঁ। ইয়াকে কৈ ছোৱালীজনী মনে মনে থাকিল। বাদশ্বাহে আচৰিত হৈ সুধিলে, ঐ ছোৱালী, এইবোৰ কি কৈছ? পুৰুষে ল'ৰা জন্ম দিয়ে নেকি? তোৰ দেউতা ৰাইজে ল'ৰা জন্ম দিয়া বুলি কৈছ, তই পাগলী হলি নেকি? তেতিয়া ছোৱালীজনীয়ে লাহেকৈ ক'লে, জাহাপনা, যি ৰাজ্যত ষাঁড় গৰুৱে গাখীৰ দিব পাৰে, সেই ৰাজ্যত পুৰুষেও সন্তান জন্ম দিব পাৰিব লাগে। বাদশ্বাহৰ মনত পৰিল যে তেওঁ বীৰবলক ষাঁড় গৰুৰ গাখীৰ আনিবলৈ কৈছে। এয়া যে বীৰবলৰহে বুদ্ধি, তাকো বাদশ্বাহে অনুমান কৰিলে। তেওঁ ছোৱালীজনীক সুধিলে, তুমি নিশ্চয় বীৰবলৰ ছোৱালী। বীৰবলৰ দৰে বুদ্ধিয়ক মানুহৰ ছোৱালীয়েহে এনে কাম কৰিব পাৰে। সুশীলা মনে মনে থাকিল। বাদশ্বাহে পুনৰ সুধিলে, তুমি কাৰ দিহামতে এই কাম কৰিছা? তেতিয়া সুশীলাই ক'লে যে দেউতাকৰ দিহামতেহে তেওঁ এইবোৰ কৰিছে। বীৰবলৰ বুদ্ধিত বাদশ্বাহে পৰম সন্তুষ্ট হ'ল। দেউতাকৰ কথামতে সাহসৰ কাম কৰা বাবে তেওঁ সুশীলাকো প্ৰশংসা কৰিলে আৰু বহুতো উপহাৰ দিলে। ৰাতিয়েই তেওঁক ঘোঁৰাৰ গাড়ীৰে সৈতে ঘৰলৈ পঠিয়াই দিলে আৰু পিছদিনা ৰাজসভালৈ আহিবলৈ বীৰবলক মাতি পঠিয়ালে। আৰু আমাৰো কাপোৰ কানি ক'লা হ'লত আমিও ঘৰলৈ উভতি আহিলোঁ। শুভৰাত্ৰি মইনাহঁত।